আমাৰ মাজলৈ নাহে। কিন্তু যেতিয়া লাহে লাহে ডাঙৰ হ'বা হয়তো এটা সময়ত সেই নিসংগতা বা সেই হতাশাই আগুৰিব পাৰে। সেইখিনিৰ পৰা পৰিত্ৰাণ পোৱাৰ আটাইতকৈ সুন্দৰ উপায়টো কি জানানে? সেই প্ৰকৃতিৰ সৈতে সংযোগ হৈ থকাটো। যেতিয়া তুমি প্ৰকৃতিৰ সৈতে সংযোগ হৈ থাকিবা, প্ৰকৃতিৰ সৈতে উমলি থাকিবা, তেতিয়াই তোমাক কোনো হতাশা, কোনো নিৰাশাই তোমালোকক কষ্ট দিব নোৱাৰে। আমিতো সিদিনাখন গুৰু পূৰ্ণিমাৰ গৈছে, গুৰু পূৰ্ণিমাৰ জোনবাইটো চাই পেলাই মোৰ বহু দিনলৈকে মনটো ভাল লাগি আছিলে। গছ এজোপা ৰুই পেলাই যেতিয়া তাৰ পৰা কলি ওলায়, তাৰ পৰা ফুল ওলায়, তেতিয়া সেই বস্তুটো দেখি যে আমাৰ প্ৰতি প্ৰকৃতিয়ে আমাক সঁহাৰি দিছে, আমি গছজোপা ৰুইছো, প্ৰকৃতিয়ে তাত সঁহাৰি দি পেলাই ফুল ফুলাইছে, সেইখিনি কথাটোৱে যে কোনোবা এজন আমাৰ লগত ক'ৰবাত আছে, সেইখিনি কথাটোৱে আচলতে আমাক আৱৰি থকাত সহায় কৰে। তাৰ লগতে আহিব কিতাপৰ কথা। কিতাপ মানে কেৱল এই পাঠ্যক্ৰমৰ কিতাপেই নহয়, সকলো কিতাপ। ছাৰে খুব ধুনীয়া কথা এষাৰ কৈছে যে আমাৰ চাৰিওফালে গছৰ বহুতখিনি কথা থাকে। এখন উপন্যাসত পাইছিলো যে পঢ়িব জানিলে হেনো আমাৰ জীৱনটোৱে পৃথিৱীৰ শ্ৰেষ্ঠ উপন্যাস। নয়নতৰা পৃথিৱীত আছিল এইটো শাৰী। গতিকে নিজৰ পৰা বহুতখিনি শিকিব লগা থাকে। তাৰ লগতে যিটো মই কৈ যিহেতু নিজেও সাহিত্যৰ সৈতে জড়িত, সাহিত্যৰ এখন সুকীয়া পৃথিৱী থাকে। আৰু এইখিনি আটাইতকৈ সুন্দৰ সময় সেই পৃথিৱীখনৰ সোৱাদ লোৱাটো। কাৰণ ইয়াৰ পিছত যদি ভাবো যে পঢ়ি শুনি শেষ কৰি চাকৰি কৰাৰ সময়ত গৈ কিতাপ পঢ়িম, তেতিয়া উপন্যাস পঢ়িম, তেতিয়া আচলতে নহয়। পঢ়া হৈ থাকিব যদি অভ্যাসটো থাকে, কিন্তু এইদৰে সময় আচলতে তোমালোকে নাপাবা। গতিকে যিখিনি পঢ়িব লগা আছে, সেই সাহিত্যৰ পৃথিৱীখনত যিমান দূৰ যাব লগা আছে, এইখিনি সময়তেই যোৱা বা এইখিনি সময়তেই সেই সোৱাদটো লোৱা। আৰু নিশ্চয় তোমালোকৰ ভাল হ'ব। মই আচলতে নৱপ্ৰজন্ম শব্দটো ক'বলৈ অকণমান অসুবিধা হয়, কাৰণ মোৰো বৰ বেছি বয়স হোৱা নাই। ময়ো নৱপ্ৰজন্মতেই পঢ়ো। মাজতে ইণ্টাৰভিউত সুধিছিলে নৱপ্ৰজন্মক আপুনি কি ক'ব খুজিব? মই বোলো কি কোৱা, মই নৱপ্ৰজন্ম নহয় নেকি এতিয়া? গতিকে নিজেও নৱপ্ৰজন্মতেই পঢ়ো। তথাপিতো তোমালোক যিহেতু মোতকৈ অকণমান সৰু, মই 2015 চনত দিছিলোঁ হায়াৰ ছেকেণ্ডেৰী, গতিকে তোমালোক নিশ্চয় 10 বছৰ সৰু। গতিকে এই নতুন ল'ৰা ছোৱালীখিনিক লৈ মই কিন্তু বহুত আশা কৰোঁ, মই বহুত সপোন দেখোঁ আচলতে। কাৰণ যিয়ে যিমানেই কওঁ যে নৱপ্ৰজন্ম মূল সুঁতিৰ পৰা আঁতৰি গৈছে, কিবাৰ সৈতে সম্পৃক্ত হৈ থকা নাই, সেই কথা কিন্তু মই ক'ৰবাত মানি ল'বলৈ অকণমান অসুবিধা পাওঁ। কাৰণ তেওঁলোক কিবাৰ সৈতে সম্পৃক্ত হৈ আছে। হয়তো তেওঁলোকৰ সময় যিহেতু বেলেগ, 2016ৰ পিছত ইণ্টাৰনেটে আমাক এনেকুৱাকৈ বুঢ়াই পেলালে, এনেকুৱাকৈ আমাৰ হাত ভৰি বান্ধি পেলালে, গতিকে আমি অকণমান কিছুমান কথাত ৰূপান্তৰ অহাটো স্বাভাৱিক, কিছুমান কথাত আমি অকণমান সাল সলনি অহাটো স্বাভাৱিক। কিন্তু শিপা যে হেৰাই যোৱা নাই সেই কথা মই নিশ্চয় জানো। আজিকালি ল'ৰা ছোৱালীক ৰাণাদাৰ গীত এটি গাবলৈ গ'লে তেওঁলোকে সংকোচ কৰিব নালাগে, নকৰে। তেওঁলোকে জ্যোতিপ্ৰসাদৰ গীত গুণগুণাই থাকিব পাৰে। আজিকালি প্ৰেমিক প্ৰেমিকায়ো জ্যোতিপ্ৰসাদৰ গীত, দীপেন বৰুৱাৰ গীত গুণগুণাই, সেই কথা মই জানো। মোক নিজেই কৈছে যে বহুতে সুগন্ধি পখিলা হেনো ৰাতি নিজৰ প্ৰেয়সীক পঢ়ি শুনায়, হীৰেণ ভট্টাচাৰ্যৰ কবিতা লিখি পঠায় জন্মদিনত। গতিকে শিপাৰ সৈতে তেওঁলোক হেৰাই যোৱা নাই। ক'ৰবাত হয়তো সেই আদান প্ৰদানৰ বা সেই কিছুমান ৰূপান্তৰ ঘটিছে কিছুমান কথাৰ, কিন্তু শিপাৰ সৈতে তেওঁলোক কেতিয়াও হেৰাই নাযায়। আৰু তোমালোক হেৰাই নোযোৱা, সেইখিনি সদায় ধৰি ৰাখিবা। আৰু প্ৰকৃতিয়ে শিকোৱাৰ কথা যিটো ছাৰে ক'লে, সেই কথাৰে মই সামৰণি মাৰিব খুজিম। প্ৰকৃতিয়ে আমাক শিকোৱা আটাইতকৈ ধুনীয়া কথাটো কি জানানে? তোমালোকে যদি মন কৰা, চন্দ্ৰ সূৰ্যৰ পৰা আৰম্ভ কৰি গছ লতিকা চৰাই সকলোৱে প্ৰকৃতিৰ প্ৰত্যেকটো উপাদানে কিন্তু নিজক বিলাই দিয়ে। তেওঁলোকে অভিযোগ নিদিয়ে। জোনবাই কেতিয়াও অভিযোগ নিদিয়ে যে মই সদায় সকলোকে পোহৰ দিওঁ, মোৰ পিছফালখন কিয় ক'লা হৈ আছে। তেওঁলোকে কিন্তু অভিযোগ নিদিয়ে। আম গছজোপাই কেতিয়াও অভিযোগ নিদিয়ে যে মই সকলোকে ফল দিওঁ, মোলৈ সকলোৱে শিলগুটি কিয় মাৰে। তেওঁলোকে অভিযোগ নিদিয়ে। সূৰ্যই কেতিয়াও অভিযোগ কিন্তু নিদিয়ে। গতিকে প্ৰকৃতিৰ পৰা আমি সেইটোৱে শিকিব পাৰোঁ যে নিজৰ যিখিনি আছে সেইখিনি সদায় বিলাই ৰাখা, যাতে তোমাৰ দ্বাৰা আন 10 জনৰ যাতে উপকাৰ সাধন হয়। সেইখিনি কথাই মই তোমালোকক ক'ব খুজিম। আকাশ চুব নালাগে, নিজকে সূৰ্যৰ দৰে গঢ়ি তোলা, যাতে যিখিনি ঠাইত তোমালোক থিয় হৈ থাকা, যিখিনি ঠাইত, সেইখিনি ঠাইকেই মানুহে আকাশ বুলি কয়। গতিকে পুনৰবাৰ সকলোকে শুভকামনা জনাইছোঁ, অভিনন্দন জনাইছোঁ। জীৱনৰ এক নতুন পৰ্যায়লৈ তোমালোকে যাবলৈ ওলাইছা। এই শুভক্ষণত সকলোলৈকে শুভকামনা জনাই আজি মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ।